সংস্কৃতি কি বা সংস্কৃতি কাক বোলে আসলতে ক'বলৈ দিগদাৰ হয়। বহুত পণ্ডিতসকলে আসলতে দিগদাৰবোধ কৰে যে সংস্কৃতিনো কাক বোলায়। সংস্কৃতি শব্দ জনপ্ৰিয়তা হোৱাৰ আগতে ধাতুগতভাৱে কৃষ্টি শব্দ যেটো ইংৰাজীত আমি কালচাৰ বুলি কওঁ তাৰ লগত যথেষ্টখিনি মিল আছে। অৰ্থাৎ কালচাৰত যেনেকৈ আমি নিজৰ ভাৱ প্ৰকাশ কৰোঁ কালচাৰ শব্দটো কৈ ঠিক একেদৰে ধাতুগত শব্দ কৃষ্টি এই শব্দটো যথেষ্টখিনি ব্যৱহাৰ হৈছিলে সংস্কৃতি শব্দটোৰ আগত। অৰ্থাৎ যি শিল্পকৰ্মই সৃজনশীলতা তাৰপিছত সৃষ্টিশীলতা আৰু যদি মানৱতাৰ ভাৱ প্ৰকাশ কৰে আসলে তাক আমি সংস্কৃতি বুলি ক'ব পাৰোঁ। সংস্কৃতি কেতিয়াও ব্যক্তি বিশেষ নহয়, ই এখন সমাজৰ পৰা গঢ় লয়। পূৰ্বপুৰুষৰ নীতি নিয়ম আসলে এই গোটেই সংস্কৃতিৰ ভিতৰত পৰে। এতিয়া যে আমি চাওঁ বহাগ বিহুৰ আশীৰ্বাদ লোৱা এয়া আসলতে আজিৰ আমাৰ নহয়, এয়া হৈছে পূৰ্বপুৰুষৰ পৰা চলি অহা নিয়ম। বিহুত আমি গামোচা দিয়া এয়া আসলতে আজিৰ নিয়ম নহয়, এয়া পূৰ্বপুৰুষৰ পৰা চলি অহা নিয়ম। আজিও যেতিয়া প্ৰধানমন্ত্ৰী গৰাকী অসমত আহিলে আৰু অসমত অহাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰীয়ে এক ব্যৱস্থা কৰিছে যে অসমৰ কলা সংস্কৃতি যাতে প্ৰদৰ্শন কৰা হয়। প্ৰদৰ্শন কৰি আমি আসলতে আমাৰ নিজৰ যি মূল সুঁতি মূল শিপা যাৰ আমাৰ নিজৰ অস্তিত্বক আমি বিচাৰিবলৈ যত্ন কৰোঁ। এই আমাৰ ক্ষেত্ৰতে নহয়, ভাৰতত যদি কোনোবা বাহিৰৰ পৰা উচ্চপদস্থ ব্যক্তি বা আমি যদি নিজকে কাৰোবাক যদি আমাৰ নিজৰ সন্মান আমি যাচিব বিচাৰোঁ তেতিয়াহ'লে আমি আমাৰ নিজৰ কলা সংস্কৃতি আমি প্ৰদৰ্শন কৰোঁ। ইয়াৰ জৰিয়তে আমাৰ মূল সুঁতি আমি বিচাৰিবলৈ যত্ন কৰোঁ। আজিও যিহেতু আপোনালোকে গমেই পাইছে যে লোকসভা নিৰ্বাচন একদম সমাগত আৰু এই নিৰ্বাচনৰ আগে আগে ভাৰতৰ বিভিন্ন ঠাইত প্ৰধানমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাই আছে আৰু ইতিমধ্যে যোৰহাটত নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিছে। আৰু এই নিৰ্বাচনী প্ৰচাৰ অহাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে এনে ব্যৱস্থা কৰিছে যাতে কলা সংস্কৃতি আসলতে আমি প্ৰদৰ্শন কৰিব। এই আসলতে নতুনত্ব নহয়, এই আগৰ পৰাই চলি আহিছে। জাষ্ট মই কথাষাৰ আপোনালোকক ইনফৰমেশ্যন দিলোঁ। কলা সংস্কৃতিৰ প্ৰদৰ্শনৰ জৰিয়তে যি মূল সুঁতিক আমি বিচাৰি নিজৰ অস্তিত্বক আমি বিচাৰি আমি আগবাঢ়ি যাব পাৰোঁ। এতিয়া ঘটনাটো হ'ল লোকসভা ইলেকশ্যন। তাৰিখ ইতিমধ্যে ঘোষণা হোৱা নাই। দুটা মেইন পাৰ্টি আমি যদি চাওঁ গোটেই ভাৰতবৰ্ষৰ মেইন পাৰ্টি কংগ্ৰেছ আৰু বিজেপি দুটাই প্ৰায় আধা সংখ্যক প্ৰাৰ্থীৰ লিষ্ট ঘোষণা কৰিছে। এতিয়াও লিষ্ট বাকী আছে ঘোষণা কৰিব। কিন্তু অসমৰ ক্ষেত্ৰত 14টা সমষ্টিৰ যিহেতু ডাইৰেক্টলি 11টা সমষ্টিৰ পৰা বিজেপিয়ে খেলিব তাৰ নাম প্ৰকাশ পাইছে। আৰু ইয়াৰে এটা সমষ্টি সেইটো হৈছে ডিব্ৰুগড় সমষ্টি, যিটোক লৈ এতিয়া বহুতখিনি বিতৰ্ক চলি আছে। তাত বিশেষকৈ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী আগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তাৰ পৰা প্ৰাৰ্থী হিচাপে আহিছে বিজেপিৰ ফালৰ পৰা। আৰু তাৰ অপজিট হিচাপত মানে বিৰোধী পাৰ্টি হিচাপত এজেপি অৰ্থাৎ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ তাৰ পৰা খেলিব বুলি ইতিমধ্যে বাতৰি চেনেল ছচিয়েল মিডিয়া প্ৰকাশ পাইছে। তাৰপিছত কৈছে বহুতে আসলতে এটা কথা কৈছে যে সৰ্বানন্দৰ নামৰ যেতিয়া ঘোষণা কৰা হ'ল তেতিয়া লুৰিণজ্যোতি হেনো ভয় খাইছে আৰু এতিয়া লখিমপুৰত যাব বিচাৰিছে। কথাখিনি কিমান সত্য সেইটো আমি নাজানো, কিন্তু তেখেতে এটা কথা কৈছে যে ডিব্ৰুগড়ৰ সমষ্টিৰ পৰা যদি আসলতে সৰ্বানন্দ সোণোৱাল প্ৰাৰ্থীত্ব হিচাপে আগবাঢ়ে তেতিয়াহ'লে আসলতে হিমন্ত বিশ্ব শৰ্মাই হেনো তেখেতক ঘূৰাবৰ কাৰণে এয়া যত্ন কৰি আছে। কাৰণ CAAৰ সমৰ্থনত আসলতে সৰ্বানন্দ সোণোৱালে যিহেতু বিভিন্ন ধৰণৰ প্ৰস্তাৱ আগবাঢ়িছিলে প্ৰস্তাৱ লৈছিলে, গতিকে তেখেতক কেতিয়াও ডিব্ৰুগড় সমষ্টিত একচেপ্ট নকৰে। কাৰণ যেতিয়া প্ৰথম 2019ত CAAৰ আন্দোলন আৰম্ভণি হৈছিলে সেই আৰম্ভণিৰ স্থান আছিল ডিব্ৰুগড়, আৰু ডিব্ৰুগড়ত কেতিয়াও হেনো সৰ্বানন্দ সোণোৱালক একচেপ্ট নকৰে। এইখিনি কথা কৈয়ে আৰু এটা কথা কৈছে লুৰিণে যে প্ৰাক্তন যিহেতু তেখেতে এজন মুখ্যমন্ত্ৰী আছিলে, তেখেতে নিজৰ আসনে যিহেতু ধৰি ৰাখিব নোৱাৰিলে গতিকে কেতিয়াও তেখেতক হেনো সমষ্টিবাসীয়ে একচেপ্ট নকৰিব যে তেখেতে সেই ডিব্ৰুগড় সমষ্টিৰ পৰা জিকি আহক, আৰু যাৰ কাৰণে লুৰিণজ্যোতিৰ কাৰণে জিকিবৰ কাৰণে সুবিধাজনক হ'ব। তাত যুদ্ধখন অৰ্থাৎ যি নিৰ্বাচনী যুদ্ধ সেয়া হয়তো যথেষ্ট চাবলগীয়া ভিতৰত হ'ব। এতিয়া কথাটো হ'ল মোদী অহাৰ লগে লগে যোৰহাটত বিভিন্ন ধৰণৰ আঁচনি ইতিমধ্যে প্ৰকাশ পাইছে, যে ঘোষণা কৰিছে যে কি কি আঁচনি বিজেপিয়ে দিব, কি কি আঁচনি আসলতে লৈছে বা লাখপতি বাইদেউসকলক লগ কেনেকৈ চৰকাৰে চিন্তা কৰিছে তাৰ বিষয়েও বিভিন্ন ধৰণৰ বা ছচিয়েল মিডিয়াত ইতিমধ্যে প্ৰকাশ পাইছে। তাৰ লগতে বিজেপি এটা কেইদিনমান আগতে ঘোষণা কৰি লৈছে, সেইটো হৈছে উত্তৰ পূবৰ বাবে এক সুকীয়া উদ্যোগ নীতি ঘোষণা কৰিছে। এই উদ্যোগ নীতি হৈছে কি উত্তৰ পূবৰ কাৰণে ডেভেলপমেণ্টৰ এক প্ৰজেক্ট, যে নিৰ্বাচন আহিছে যাৰ কাৰণে উত্তৰ পূবক এক দৃষ্টিগোচৰ মেইন ষ্ট্ৰীমৰ তুলনাত যাতে কোনো গুণে কম নহয় তাৰ কাৰণে উত্তৰ পূবৰ কাৰণে এই আঁচনিখন এক উদ্যোগীৰ ক্ষেত্ৰত এক আশাৰ বতৰ লৈ আহিছে। আঁচনিখনৰ মতে যদি কোনোবা ইনভেষ্টৰে উত্তৰ পূবত 3 কৰোৰ 5 কৰোৰ বা 7.5 কৰোৰ টকা ইনভেষ্ট কৰি ইয়াতে উদ্যোগ স্থাপন কৰে
তেতিয়াহ'লে চৰকাৰে তাক 50% পৰ্যন্ত কৰ সাবসিডি দিয়াৰ কথা চিন্তা চৰ্চা কৰিছে অৰ্থাৎ তাত GST 50% লৈকে ৰেহাই দিব আৰু এই ৰেহাই 10 বছৰলৈকে থাকিব আৰু এই আঁচনিখন যে খালি নতুনকৈ ব্যৱসায় কৰিব খোজা বিলাকৰ কাৰণে ইমপ্লিমেন্টেশন হ'ব বলবৎ হ'ব তেনেকুৱা নহয় আগতে যিবিলাকে অলৰেডি ব্যৱসায় কৰি আছে উত্তৰ পূৰ্বত তো সেইবিলাকৰ কাৰণেও এই আঁচনিখনে যথেষ্টখিনি ৰেহাই দিব আৰু এটা কথা কৈছে বিশেষকৈ এই আঁচনিখনৰ মূলতে যি উত্তৰ পূৰ্বৰ নিবনুৱা যুৱক যুৱতী আছে সেই নিবনুৱা যুৱতীসকলে প্ৰত্যক্ষভাৱে কামৰ এক সুবিধা পাব আৰু এই সংখ্যাটো হৈছে 83,000 অৰ্থাৎ 83,000 ল'ৰা ছোৱালী ইয়াতে কাম কৰাৰ সুযোগ পাব গতিকে যদি এই আঁচনিখন উত্তৰ পূৰ্বত সঁচাকৈ লাগু হয় তেতিয়াহ'লে উত্তৰ পূৰ্বৰ যুৱক যুৱতীৰ কাৰণে যিবিলাক স্কিল ল'ৰা ছোৱালী দক্ষতা সম্পন্ন সেইবিলাকৰ কাৰণে এক ভাল খবৰ কেইদিনমান পিছতে হয়তো নিৰ্বাচনৰ তাৰিখ ঘোষণা হ'ব আৰু তাৰ পিছতে মডেল অফ কোড অফ কণ্ডাক্ট লাগিব মডেল অফ কোড অফ কণ্ডাক্ট হৈছে যে তেতিয়াৰ পৰা চৰকাৰে কোনো ধৰণৰ আঁচনি ঘোষণা কৰিব নোৱাৰে যাৰ আগে আগে হয়তো চৰকাৰে এতিয়া বিভিন্ন ধৰণৰ আঁচনি ৰাইজৰ আগত মিলি দিছে আৰু সেই আঁচনিসমূহে যাতে চৰকাৰক হেল্প কৰে তাৰ কাৰণে সুবিধা লোৱাৰ এক যত্ন কৰি আছে ইতিমধ্যে আপোনালোকে গমে পাইছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াখনো 10 দিনত 12খন ৰাজ্যত যাই নিৰ্বাচনী প্ৰচাৰ চলাব অৰ্থাৎ এটা বিজেপিৰ ইলেকশ্যনৰ যি প্ৰচাৰ এয়া তুংগত কিন্তু তাৰ ক্ষেত্ৰত যদি আমি বিৰোধীক চাওঁ কংগ্ৰেছৰ ক্ষেত্ৰত কিন্তু এতিয়াও ৰাহুল গান্ধীয়ে ন্যায়িক যাত্ৰাতে ব্যস্ত হৈ আছে আৰু ইয়াৰ জৰিয়তে হয়তো তেখেতে ন্যায় আৰু নিৰ্বাচনী প্ৰচাৰ দুটাই চলাই আছে যদি বিৰোধীয়ে ভাবে যে অপজিশন চৰকাৰৰ সৈতে এতিয়া ফাইট কৰিব বিচাৰে তেতিয়াহ'লে ৰাজপথৰ আন্দোলন বা এনেকুৱা ধৰণৰ বিভিন্ন কাৰ্যসূচী হয়তো আহিবলগীয়া দিনবিলাকত দেখা পোৱা যাব সো এইখিনি আছিল বিশেষকৈ যোৱা সপ্তাহৰ বা আজিলৈকে হোৱা কাৰ্যসূচীৰ বিভিন্ন ধৰণৰ চৰকাৰৰ বাতৰি এনালাইজ সো মই ভাবোঁ আপোনালোকে এই ভিডিঅ'টো যথেষ্টখিনি ইনফৰ্মেটিভ পাইছে আৰু যদি ইয়াৰ পৰা কিছু আপোনালোকে ভাবে ইনফৰ্ম পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ